Good morning, children. আজি আমি The Tea from Assam এই পাঠটোৰ কুৱেশ্যন এনসাৰ কিছুমান লৈ আহিছোঁ যিখিনি আমি আলোচনা কৰিম। তোমালোকে লক্ষ্য কৰিবা এই আলোচনাটো বেছি গুৰুত্বপূৰ্ণ। কুৱেশ্যন আনসাৰখিনি তোমালোকে যিকোনো ঠাইত পাই যাবা, কিন্তু আমি এই আলোচনাখিনি যেটো কৰিছোঁ তোমালোকে মন ধৰি যদি শুনা তেতিয়াহ'লে তোমালোকৰ হেল্প হ'ব। আশা কৰিছোঁ এই আলোচনাৰ শেষ হোৱাৰ পিছত তোমালোকে নিজে বহুত অতিৰিক্ত কথা জানিব পাৰিবা। আহা আমি চাওঁ। কুৱেশ্যনটো দিছে হু আৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ। ইয়াত আমাক দুইটা কথাই সুধিছে যে প্ৰাঞ্জল কোন আৰু ৰাজবীৰ কোন। মই আগতে কৈছোঁ তোমালোকে তোমালোকৰ ধৰে আনসাৰটো দিব পাৰিবা। আমি আলোচনা কৰিছোঁ। এতিয়া ইয়াত কৈছে প্ৰাঞ্জল এণ্ড ৰাজবীৰ আৰ ক্লাছমেটছ। সিহঁত হৈছে ক্লাছমেটছ ষ্টাডিং ইন দিল্লী, মানে দিল্লীত পঢ়ে। প্ৰাঞ্জল বিলংছ টু আছাম, মানে প্ৰাঞ্জল অসমৰ হয়। হুইজ ফাদাৰ মেনেজেছ এ টি গাৰ্ডেন, মেনেজেছ এ টি গাৰ্ডেন দেয়াৰ। তাত তাৰমানে অসমত প্ৰাঞ্জলৰ দেউতাকে টি গাৰ্ডেনৰ মেনেজ কৰে মানে মেনেজাৰ, যিজনে মেনেজ কৰে সেইজনক মেনেজাৰ বুলি কয়। ৰাজবীৰ ইজ হিজ ফ্ৰেণ্ড, ৰাজবীৰ তেখেতৰ ফ্ৰেণ্ড আৰু ক্লাছমেট হয়। হু একম্পেনিড হিম টু আছাম, যিটো নেকি ৰাজবীৰে মানে ৰাজবীৰে প্ৰাঞ্জলৰ লগত অসমলৈ আহিছে ডিউৰিং দ্য ছামাৰ ভেকেশ্যন, গৰম বন্ধৰ সময়ত তেওঁলোক অসমলৈ আহিছে। গতিকে সেইটোৱে হৈছে আমাৰ এনসাৰ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট এক্সাইটেড ৰাজবীৰ মষ্ট অন দ্য ৱে টু আছাম, মানে অসমলৈ আহি থকাত ৰাজবীৰে কি বস্তুৱে আটাইতকৈ বেছি আচৰিত কৰিলে, মানে ৰাজবীৰক মানে উৎফুল্লিত কৰি তোলা কথাটো কি আছিলে, বা ৰাজবীৰে বৰ আনন্দ হোৱা কথাটো কি আছিলে। আনসাৰ হৈছে ৰাজবীৰ ৱাজ এক্সট্ৰিমলি এক্সাইটেড টু চি দ্য ভাষ্ট টি গাৰ্ডেনছ। বিশাল টি গাৰ্ডেনবোৰ দেখি পেলাই ৰাজবীৰ আচৰিত হৈছিলে। আছাম মানে অসমৰ, অফ আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম, প্ৰথমবাৰৰ বাবে। তাৰমানে ৰাজবীৰে প্ৰথমবাৰৰ বাবে অসমত মানে চাহৰ খেতি দেখিছে, আৰু চাহৰ খেতি বিশাল, একদম বিশাল সমুদ্ৰৰ সমান চাহৰ খেতি দেখি ৰাজবীৰ আচৰিত হৈছিলে। যিহেতু ৰাজবীৰ দিল্লীতেই জন্ম হোৱা, তাতে ডাঙৰ দীঘল হোৱা, সি সেই তেনেকুৱা ধৰণৰ পৰিৱেশ দেখা পোৱা নাছিলে। হি ৱাজ ফেচিনেটেড, মুগ্ধ হৈ গৈছিলে বাই দ্য এণ্ডলেছ ষ্ট্ৰেচ অফ টি গ্ৰীণ টি বুছেছ, মানে এণ্ডলেছ ষ্ট্ৰেচ মানে যিমান চাব পাৰি, মানে য'ত শেষ নোহোৱাকৈ চাই গৈ থকা শেষেই নহয়, এনেকুৱা ইমান মানে বিশাল চাহৰ বাগিচা দেখি সি মুগ্ধ হৈ গৈছিলে। এণ্ড দ্য চেন্স অফ দ্য টি প্লাকাৰ্ছ এট দ্য ৱৰ্ক, আৰু এটা বস্তু বুজিছিলে যে টি প্লাকাৰ কৰা মানে চাহ উঠোৱা হেৰিবোৰো দেখিছিলে, সেইটোৱে তেখেতক মানে মন্ত্ৰমুগ্ধ কৰিছিলে। বাৰু আগবাঢ়িছোঁ। ইয়াত আহিলে হোৱাট ইজ দ্য ছেটিং অফ দ্য ষ্টৰী টি ফ্ৰম আছাম। এতিয়া টি ফ্ৰম আছাম এইটো এটা ষ্টৰীৰ এটা ছেটিং আছে, আৰু সেই কথাটো সুধিব পাৰে কেতিয়াবা কেনেকুৱা ছেটিঙৰ কথা। দ্য ষ্টৰী ইজ ছেট ইন আছাম, অসমত ছেট কৰা হৈছে। ওৱান অফ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট টি প্ৰডাকশ্যন ৰিজন, তাৰমানে এনেকুৱা এটা ঠাই যিটো ঠাই নেকি অসম হৈছে চাহ খেতি কৰা আটাইতকৈ মানে লাৰ্জেষ্ট প্ৰডাকশ্যন, য'ত নেকি চাহ খেতিৰ প্ৰডাকশ্যন যিটো হয় তাৰ ভিতৰত আটাইতকৈ বেছি প্ৰডাকশ্যন হোৱা ঠাই। দ্য মেইন চিন, যিটো মেইন চিন টেক প্লেচ অন দ্য ট্ৰেইন জাৰ্ণি, মেইন চিনটো ট্ৰেইন জাৰ্ণিত হৈছিলে। এ লেটাৰ, আৰু পিছলৈ যিটো চিনটো আছে সেইটো টি ষ্টেটছ মেনেজ বাই প্ৰাঞ্জলছ ফাদাৰ, যিটো নেকি প্ৰাঞ্জলৰ দেউতাকে পৰিচালনা কৰা বা মেনেজাৰ কৰা চাহ বাগিচাৰখনৰ চিন আছে। মানে দুটা চিন, এটা ট্ৰেইনৰ চিন আছে আৰু এটা এই তোমাৰ চাহ বাগিচাৰ বিশেষ চিনটো আছে। নেক্সট কুৱেশ্যনটো সুধিছে হোৱাট লেজেণ্ডছ আৰ এছ'চিয়েটেড উইথ দ্য ডিছকভাৰী অফ টি, মানে চাহৰ আৱিষ্কাৰৰ ক্ষেত্ৰত কি লেজেণ্ড ইয়াত মানে আছে। আমাৰ এই কথাটো খুব দৰকাৰী। মই আগতো ক্লাছটো যেতিয়া হৈ আছিলে, পাঠ পঢ়ি আছিলোঁ, তেতিয়া মই তোমালোকক কৈছিলোঁ যে এই যিটো এছ'চিয়েটেড লেজেণ্ডছ আছে, এই লেজেণ্ড দুটা কিন্তু খুব দৰকাৰী। তাৰ পৰা ডাইৰেক্টলি কুৱেশ্যন নুসুধিলেও ইনডাইৰেক্টলি বা শ্বৰ্ট ফৰ্মত যেনেকৈ হওক কুৱেশ্যনটো আহিবই, গতিকে এইটো বিষয়ে জানি থোৱাটো খুব দৰকাৰ আছে। দেৰ আৰ টু পপুলাৰ লেজেণ্ডছ, দুটা পপুলাৰ, এটা আছে চাইনিজ লেজেণ্ড। চাইনিজ লেজেণ্ডটো হৈছে টি ৱাজ ডিছকভাৰ্ড বাই চাইনিজ এম্পায়াৰ। তোমালোকে বোধিধৰ্মাটো নিলিখিবা, এইটো নহয়, ভুল হৈ আছে, প্ৰিণ্টিং মিষ্টেক হৈছে। ডিছকভাৰ্ড বাই
a Chinese emperor when some leaves কিছুমান পাত accidentally মানে ভুলক্ৰমে fell into his pot of boiling water যিটো boiling water পানী গৰম কৰি থকা যিটো পট আছে সেই পাত্ৰটোত আহি পৰি গৈছিলে giving it a refreshing taste আৰু তাৰ পৰা সেই যিটো টেষ্ট আহিছিলে সেইটো এটা ৰিফ্ৰেছিং টেষ্ট আহিছিলে তাৰপিছত ইণ্ডিয়ান লেজেণ্ডটো আছে ইণ্ডিয়ান লেজেণ্ডটো কৈছে বুদ্ধিষ্ট মংক এজন বুদ্ধিষ্ট মংক সন্ন্যাসী বুদ্ধিষ্ট বোধিধৰ্মা কাট অফ হিজ আইলিডছ তেখেতৰ চকুৰ পতা কাটি দিছিলে টু এভইড স্লিপিং যাতে টোপনি নাহে ডিউৰিং মেডিটেশ্যনৰ সময়ত যাতে টোপনি নহয় সেই বুলি চকুৰ পতা কাটি দিছিলে ফ্ৰম দোজ আইলিডছ সেই আইলিডছৰ পৰা গ্ৰিউ টি প্লান্টছ মানে চাহ গছ গজিছিলে that helped him stay awake আৰু সেই চাহ গছৰ মানে পাত দি পিনে তেখেতক সহায় কৰিছিলে যাতে তেখেতে টোপনি নাহে তাৰ মানে এটা এক প্ৰকাৰে ক'বলৈ গ'লে ভগৱানে এটা প্ৰকাৰে তাক আকৌ এই যিটো চকুৰ পতা পেলাই দিয়াৰ পিছত সেই যিটো পাত ওলালে সেইটোৱে তাকো হেল্প কৰিলে অন্য মানুহকো হেল্প কৰিলে যাতে তুমি যদি সাধনা কৰিবলৈ যোৱা তেতিয়াহ'লে তুমি এইটো খাই লোৱাৰ পিছত সাধনা বহি যোৱা অন্তত তোমাৰ টোপনি নাহে বা অন্য যিকোনো কামতে যদি তুমি বিচাৰা যে টোপনি নাহিব তেতিয়াহ'লে তুমি সেই পাতটো খাই লোৱা এইটো মানে এটা ভগৱানৰ আশীষ থকা বস্তু তেনেকুৱা এটা আখ্যান আছে গতিকে মনত ৰাখিবা এইটো নেক্সট আহিলে what do you learn about tea from the story তুমি চাহৰ বিষয়ে কি শিকিলা এইটো গল্পৰ পৰা ইয়াত আমি সৰুকে কথাটো লিখিছোঁ কিন্তু আসলে গোটেই কথাটোৱে চাহৰ কথাই হয় যদি এনেকুৱা কোৱেশ্চন হ'লে ইয়াত আমাৰ 5 নম্বৰ কোৱেশ্চন আনসাৰ আমি লিখিব পৰা অৱস্থাত থাকো যেহেতু আমাৰ 5 নম্বৰ কোৱেশ্চন আনসাৰ নাহে ম্যাক্সিমাম 2 মাৰ্কছ আহে গতিকে সেইমতে আমি আনসাৰটো দিছোঁ the story gives both factual and historical information দুইটাই দিছে তাৰ মানে এটা হৈছে factual information দেখা যিটো ইনফৰমেশন আৰু এটা হিষ্টৰিক্যাল যিটো আমি ইতিহাস চাহৰ ইতিহাসৰ বিষয়ে ইনফৰমেশন দিছে দুইটা দিছে ইটস ডিসকভাৰী এই যে চাহৰ আৱিষ্কাৰৰ কথা দিছে কাল্টিভেশনৰ কথা দিছে কেনেকৈ খেতি কৰা হয় এটো দেখাইছে পপুলাৰিটি ইয়াৰ বিখ্যাত যিটো আছে এই গোটেইখিনি কথা ইয়াত দিছে ইট অলসো ডেসক্ৰাইবস হাউ আসাম ইজ এ মেজৰ টি প্ৰডাকচন এৰিয়া এটো কৈছে যে কেনেকৈনো অসম এখন বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ বিশাল এটা প্ৰডাকশন কৰা উৎপাদন কৰা এটা এৰিয়া এন্ড গিভস ইনসাইট ইনটু দা লাইফ অফ টি গাৰ্ডেন ওয়াৰ্কাৰ্স আৰু মানে টি গাৰ্ডেনৰ যিখিনি কাম কৰি থকা মানুহৰো কিছু আইডিয়া ইয়াত দিয়া হৈছে গতিকে থুলমুলকে তেনেকে কোৱা হৈছে যদি আমাক বেছিকে হুধে তেতিয়া হলে আমি ডিটেইলছত লিখিব লাগিব আমি ডিটেইলছত লিখা নাই কি কথা আলোচনা কৰিছে এটো আমি ইয়াত দিছো আগবাঢ়িছো তাৰপিছত দিছে হোৱাট সাইড ডিড ৰাজবীৰ সি অন হিজ ৱে টু দ্য টি ষ্টেটছ এইটো এটা ইম্পৰ্টেণ্ট কোৱেশ্চন যে টি ষ্টেটছলৈ যাবলৈ যেতে যায় মানে যিটো মানে কি বাগিচাখনৰ নাম কি আছিলে যেতিয়া ঢেকিয়াবাৰী চাহ বাগিচালৈ যায় সেই যাওঁতে তেখেতে ৰাজবীৰে কি দেখিছিলে ৰাজবীৰ সো বিউটিফুল গ্ৰীন টি গাৰ্ডেন স্প্ৰেড ওভাৰ ভাষ্ট এৰিয়াজ লাইক সি অফ গাৰ্ডেন মানে সি অফ গ্ৰীন মানে হেউজিয়া একদম বিশাল গাৰ্ডেনৰ নিচিনা বিশাল এটা আগৰৰ দৰে এটা বিশাল চাহৰ বাগিচা দেখিছে হি অলসো সো ওমেন প্লাকিং মহিলাগৰাকীয়ে চাহপাত ছিগি থকা টি লিভছ ছিগি থকা এণ্ড কেৰি বেম্বো বাস্কেট লগতে তেওঁলোকে এটা মানে বাঁহৰ পাচি এটা লৈ যোৱা দেখিছিলে অন দেয়াৰ বেগছ তেওঁলোকৰ পিঠিত গতিকে সেই দৃশ্যবোৰ তেখেতে দেখিছিলে নেক্সট কোৱেশ্চনটো সুধিছে why does ৰাজবীৰ call Assam the tea country ৰাজবীৰে অসমক টি কান্ট্ৰি বুলি কেলে কৈছিলে ৰাজবীৰ calls Assam the tea country চাহৰ দেশ বুলি কৈছিলে because the state has large tea plantation কাৰণ এই ষ্টেটত মানে অসমখনত লাৰ্জ মানে বিশাল চাহৰ উৎপাদন হয় where everywhere jote and produces the world's best tea আৰু পৃথিৱীৰ আটাইতকৈ ভাল চাহ ইয়াত উৎপাদন হয় which is exported globally যিটো নেকি আমি বাহিৰা দেশত পঠিয়াও এক্সপোৰ্ট কৰো মানে ইন্টাৰনেশনালি হেতু কয় গ্লোবালি মানে আন্তঃৰাষ্ট্ৰীয়ভাৱে এটো আমি বহুত বেলেগ দেশত অসমত খেতি কৰি ভাল চাহটো আমি বাহিৰা বহুত জাগায় পঠিয়াও মানে চাহৰ এনেকুৱা আছে অসমৰ ভাল যিবোৰ চাহ হেবোৰ চাহত তোমাৰ লাখ টকাত কেজি বিক্ৰী হয় তেনেকুৱাও চাহ আছে তাৰ মানে গতিকে সেই তেনেকুৱা চাহবোৰ আমি বাহিৰা দেশত পঠিয়াও যাৰ যোগেদি আমাৰ অসমৰ আৰ্থিক উন্নতি হয় নেক্সট কোৱেশ্চনটো হৈছে what information did Rajbir share about tea consumption এই কথাটো সুধিছে টি কনজাম্পশন মানে চাহ যে খাও আমি চাহ খোৱাৰ বিষয়ে এটা ইনফৰমেশন দিছে হেতু কি ইনফৰমেশন দিছে যে কৈছে যে ৰাজবীৰ shares that over 80 crores cups of tea প্ৰায় 80,000তকৈ বেছি চাহ কাপ are drunk
খোৱা হয় ডেইলি প্ৰত্যেক দিনা অল ওভাৰ দ্য ৱৰ্ল্ড গোটেই বিশ্বজুৰি শ্ব'য়িং হাউ পপুলাৰ টি ইজ এজ এ বেভাৰেজ মানে বেভাৰেজ মানে পনীয়া ৰিফ্ৰেছিং মানে খাদ্য নিচিনা যে মানে ড্ৰিংকৰ দৰে মানে সি যে কিমান পপুলাৰ সেই কথাটো বুজাইছিলে গতিকে তোমালোকে ফেক্টটো মনত ৰাখিবা যে অভাৰ 80 crores অফ কাপছ অফ টি আৰ ড্ৰাংক অল অভাৰ দ্য ইণ্ডিয়া সেই ফেক্টুৱেলটো ৰাজবীৰে আমাক শ্বেয়াৰ কৰিছিলে নেক্সট কুৱেশ্যনটো কৈ সুধিছে হাউ ডিড প্ৰাঞ্জল ৰিয়েক্ট টু ৰাজবীৰছ এক্সাইটমেণ্ট এবাউট দ্য টি গাৰ্ডেন ৰাজবীৰে যে এক্সাইটেড হৈ আছিল টি গাৰ্ডেনৰ বিষয়ে সেই টি গাৰ্ডেনৰ যিটো এক্সাইটমেণ্ট আছিলে সেই এক্সাইটমেণ্টৰ বিষয়ে প্ৰাঞ্জলে কেনেকৈ ৰিয়েক্ট কৰিছিলে মানে ৰাজবীৰৰ যিটো এক্সাইটমেণ্ট সেই এক্সাইটমেণ্টত প্ৰাঞ্জলে কেনেকৈ ৰিয়েক্ট কৰিছিলে মানে ৰাজবীৰটো পূৰা ফূৰ্তি হৈছিলে প্ৰাঞ্জলে কেনেকুৱা ধৰণৰ ৰিয়েকশ্যন দিছিলে সেইটো সুধিছে যে প্ৰাঞ্জল ৱাজ নট ছাৰপ্ৰাইজ আমাৰ এনচাৰটো হৈছে প্ৰাঞ্জল ছাৰপ্ৰাইজড হোৱা নাছিলে বাই ৰাজবীৰছ এক্সাইটমেণ্ট মানে ৰাজবীৰ খুব এক্সাইটেড হৈছে খুব আনন্দিত হৈছিলে বাট প্ৰাঞ্জল কিন্তু এক্সাইটেড হোৱা নাছিলে বিকজ কেলে হি ৱাজ বৰ্ণ এণ্ড ব্ৰট আপ ইন আছাম কাৰণ ৰাজবীৰ ইমান ডাঙৰ দীঘল হৈছে অসমতে ডাঙৰ দীঘল হৈছে গতিকে হেড অলৱেজ চিন দ্য টি গাৰ্ডেনছ এৰাউণ্ড হিম আৰু তেওঁ সৰুৰ পৰাই তেখেতৰ চাৰিওফালে সদায় চাহ বাগিচা দেখি আছে গতিকে তাৰ কাৰণে কোনো এক্সাইটমেণ্টৰ বিষয় নাছিলে গতিকে সি সেইটো শ্বেয়াৰ কৰা নাছিলে ৰাজবীৰৰ লগত আচ্ছা নেক্সট আহিলে হোৱাট ইজ দ্য চেণ্ট্ৰেল থিম এতিয়া চেণ্ট্ৰেল থিমটো সুধিছে টি ফ্ৰম আছাম যিটো গোটেই হেৰিটো লেচনটো সেইটো এটা চেণ্ট্ৰেল থিম এটা থাকে সেই চেণ্ট্ৰেল থিমটো কি সুধিছে দ্য ষ্টৰী হাইলাইট দ্য নেচাৰেল বিউটি অফ আছামছ টি গাৰ্ডেন তাৰমানে মেইন কথাটো হৈছে অসমৰ চাহ বাগিচাৰ যিটো নেচাৰেল বিউটি আছে প্ৰাকৃতিক সৌন্দৰ্য চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্যটোক দেখুৱাইছে এটা লাইনত ক'বলৈ গ'লে সেইটোৱে আমাৰ মেইন কথা হা দ্য হিষ্ট্ৰী অফ টি তাত তাৰমানে ইতিহাস আছে আমাৰ এই থিমটোত কি আছে চাহৰ ইতিহাস আছে এণ্ড ইণ্ডিয়াজ প্ৰাউড বা ভাৰতৰ যে গৌৰৱ কণ্ট্ৰিবিউটিং টু দ্য ৱৰ্ল্ডছ টি ইণ্ডাষ্ট্ৰী মানে গোটেই বিশ্বৰ যিটো চাহ ইণ্ডাষ্ট্ৰী চাহ যিটো মানে উদ্যোগ সেই চাহ উদ্যোগত অসমৰ অৱদানটোক লৈ পিনে ভাৰতে যে গৌৰৱবোধ কৰে সেই কথাটোক বুজাইছে ইট অলছ' ৰিফ্লেক্টছ কিউৰিঅচিটি মানে জানিবলৈ ইচ্ছা থকাটোও বুজায় মানে যিটো নেকি ৰাজবীৰে যেনেকৈ কথাবোৰ শিকিবলৈ চেষ্টা কৰি আছে জানিবলৈ চেষ্টা কৰি আছে সেই কিউৰিঅচিটিটো বুজায় ফ্ৰেণ্ডশ্বিপো বুজায় বন্ধুত্বৰ কথাও আছে এণ্ড লাৰ্ণিং আৰু শিক্ষাৰ কথাও ইয়াত আছে এই গোটেইখিনি কথাই আনচাৰটোত মানে যিমান থিম আছে গোটেই থিমখিনিকে আলোচনা কৰিছে গতিকে এইখিনি হৈছে মেইন থিমখিনি তাৰপিছত সুধিছে হাউ ডাজ দ্য অথৰ ব্লেণ্ড ফেক্ট এণ্ড ফ্ৰিকশ্যন ইন দ্য ষ্টৰী এই কথাটোত লক্ষ্য কৰিবা যে ইয়াত আমাৰ অৰূপ কুমাৰ দত্তই যিটো লেখক হয় সেইজনে ফেক্ট আৰু ফ্ৰিকশ্যনক মিক্স কৰি দিছে তেখেতৰ কোৱালিটি এইটো মানে এটা গল্প আৰু কিছুমান তথ্য ডাইৰেক্টলি তেখেতে তথ্যখিনি কৈ দিয়া নাই মই আগতো কৈছোঁ তথ্যখিনি যে অসমত চাহ খেতি হয় ইমানখিনি খায় ইমানখিনি এইখিনি শব্দ চাহৰ পৰা আহিছে এনেকৈ যদি পোনপটীয়াভাৱে যদি তোমালোকক ক'লেহেঁতেন তোমালোকে মনত ৰাখিবলৈ টান পালাহেঁতেন কিন্তু সেই কথাটোকে ফ্ৰিকশ্যন কৰি দিছে তথ্যখিনিক মানে এটা গল্পৰ প্ৰকাৰে সজাই লৈছে এইটো খুব এটা অৰূপ কুমাৰ দত্তৰ এটা মানে স্পেচিয়েল কোৱালিটি যিটোৰ যোগেদি নেকি আমি আজি এই পাঠটো পঢ়ি আনন্দিতও হৈছোঁ আৰু কথাও শিকিছোঁ গতিকে সেইটো কথা সুধিছে ইয়াত অৰূপ কুমাৰ দত্ত কম্বাইনছ ফ্ৰিকশ্যনেল জাৰ্ণি অফ টু ফ্ৰেণ্ডছ ইয়াত ফ্ৰিকশ্যনেল জাৰ্ণি দুজন বন্ধু দুজনে যে জাৰ্ণি কৰে সেই জাৰ্ণিটোৰ গল্প লিখিছে উইথ ফেক্টুৱেল ডিটেইলছ এবাউট টি লগতে মানে এই ফেক্টুৱেল ডিটেইলছো আছে মানে চাহৰ বিষয়ে তথ্যও আছে আৰু ইটছ ডিস্কভাৰী তাৰমানে কি কথা আছে চাহৰ যিটো আৱিষ্কাৰৰ কথা আছে লেজেণ্ডবোৰৰ কথা আছে কাল্টিভেশ্যনৰ কথা আছে মানে চাহৰ খেতিৰ কথা আছে এক্সপৰ্ট যে কৰা হয় সেইবোৰ কথা আছে মেকিং দ্য ষ্টৰী বথ ইনফৰ্মেটিভ এণ্ড ইণ্টাৰেষ্টিং মানে দুই প্ৰকাৰে কৰিছে ষ্টৰিটোক মানে ইনফৰ্মেটিভো কৰিছে মানে জ্ঞানবৰ্ধকো কৰিছে আকৌ ইণ্টাৰেষ্টিঙো কৰিছে গতিকে সেইটো এটা বৰ ডাঙৰ কোৱালিটি আৰু সেইকাৰণে আমি এই লেচনটো আজি হয়তো পঢ়ি আছোঁ নেক্সট সুধিছে হোৱাট ডিড ৰাজবীৰ লাৰ্ণ ইন হিজ স্কুল এবাউট টি মানে চাহৰ বিষয়ে তেখেতৰ স্কুলত ৰাজবীৰে কি শিকিছিলে তেওঁহঁতে স্কুলত শিকিছিলে বা তেখেতে ব্যক্তিগতভাৱে শিকিছিলে সেইটো ক'ব নোৱাৰোঁ কিন্তু তেখেতে কি শিকিছিলে সেই কথাটো সুধিছে গতিকে ইয়াত আমি গম পাওঁ যে ৰাজবীৰ লাৰ্ণ এবাউট ভেৰিয়াছ লেজেণ্ডছ টিৰ চাহৰ বিষয়ে যিবোৰ লেজেণ্ডছ আছে
আখ্যান আছে সেইখিনি কথা শিকিছিলে ইটছ হিষ্টৰিকেল বেকগ্ৰাউণ্ড তাৰ যিটো ঐতিহাসিক বেকগ্ৰাউণ্ড যিটো আছে সেইটো শিকিছে দ্য প্ৰচেছ অফ ইটছ ডিস্কভাৰী যে চাহৰ যে আৱিষ্কাৰ হৈছে তাৰ যিটো প্ৰচেছ আছে সেই প্ৰক্ৰিয়াটো তেখেতে শিকি থৈছিলে এণ্ড দ্য গ্ৰ'থ আৰু সেইটো কি পৰ্যায়ত কেনেকৈ আহি পেলাই আজিৰ তাৰিখ পালে অতীতৰ পৰা আহি পেলাই কি পৰ্যায়ত মডাৰ্ণ কাল্টিভেশ্যন ছিষ্টেম পালে সেই গোটেইখিনি কথাবোৰ তেখেতে শিকিছিলে হিজ স্কুল লেচনছ মেড হিম মোৰ কিউৰিয়াছ আৰু তেখেতৰ যি স্কুল লেচন যিবোৰ আছিলে তেখেতে যে মানে পাঠ্যক্ৰমত যিবোৰ কথা শিকিছিলে সেইবোৰ কথাৰ পৰা তেখেতে চাহৰ বিষয়ে জানিবলৈ আৰু মানে উদ্বিগ্ন হৈ আছিলে টু ভিজিট আছাম আৰু সেইকাৰণে তেখেতে মানে অসমত প্ৰৱেশ কৰি আনন্দিত হৈছিলে এণ্ড চি টি গাৰ্ডেনছ ইন ৰিয়েলিটি আৰু তেখেতে সেইকাৰণে আহি পেলাই তেখেতে তেওঁৰ কিউৰিঅচিটি মানে জানিবলৈ ইচ্ছা থকাটোৰ কাৰণে তেখেতে অসমলৈ আহি মানে ৰিয়েলিটিত বাস্তৱত তেখেতে চাহৰ খেতিটোক প্ৰত্যক্ষ কৰিছিলে বাৰু নেক্সট কুৱেশ্যনটো সুধিছে ডেছক্ৰাইব দ্য টি গাৰ্ডেন চিন এজ অবজাৰ্ভ বাই ৰাজবীৰ টি গাৰ্ডেনৰ চিনটো ৰাজবীৰে কেনেকৈ অবজাৰ্ভ কৰিছে মানে ৰাজবীৰৰ দৃষ্টিভংগীৰে টি গাৰ্ডেনটোক ডেছক্ৰাইব কৰিবলৈ কৈছে ৰাজবীৰ ডিলাইটেড থ্ৰী ৰ'জ অফ ব্ৰাইট গ্ৰীণ টি বুছেছ মানে লাইন যিটো উজ্জ্বল সেউজীয়া উজ্জ্বল চাহৰ গছবোৰ দেখি পেলাই তেখেতে আনন্দিত হৈছিলে স্প্ৰেড এণ্ডলেছলি যিবোৰ নেকি মানে অসমাপ্তভাৱে বিয়পি আছিলে বাৰু ৱমেন ইন দ্য কালাৰফুল ক্লথছেছ মানে মহিলাগৰাকী যি বেলেগ বেলেগ কালাৰৰ কাপোৰ পিন্ধি থাকে মুভ বিটুইন দ্য ৰ'জ প্লাকিং নিউ লিভছ মানে গছবোৰৰ মাজে মাজে ঘূৰি ফুৰিছে নতুন পাতবোৰ নতুন যিবোৰ মানে কুঁহি পাত যিবোৰ হয় সেই কুঁহি পাত ছিঙি থকা ফিলিং দেয়াৰ বেম্বো বাস্কেটছ যিটো নেকি তেখেতে মানে পাচি লৈ থাকে যে বাঁহৰ যিটো পাচি লৈ সেই পাচিটোক পৰিপূৰ্ণ কৰি থাকে ভৰ্তি কৰি থাকে আ চিন ফুল অফ বিউটি এণ্ড লাইফ যিটো এনেকুৱা এটা দৃশ্য যিটো নেকি সম্পূৰ্ণ সৌন্দৰ্য আৰু জীৱনেৰে পৰিপূৰ্ণ মানে জীৱন্ত এটা সেউজীয়া পৰিৱেশ ধুনীয়া পৰিৱেশেৰে পৰিপূৰ্ণ এটা চিন দেখাইছিলে বাৰু তাৰপিছত 14 নম্বৰ হোৱাট মেছেজ ডাজ দ্য ষ্টৰী কনভে এই ষ্টৰীয়ে এটা মেছেজ দিছে আমাক সেই মেছেজটো কি হয় আৰু এইটোৱে আমাৰ আজিৰ এই মানে হেৰিৰ আমাৰ লাষ্ট কুৱেশ্যন আনচাৰটো হৈছে দ্য ষ্টৰী কনভেজ ডেট নলেজ এণ্ড কিউৰিয়চিটি ইয়াত আমাৰ নলেজ আৰু কিউৰিয়চিটি কথাটো হৈছে গ' হেণ্ড ইন হেণ্ড তাৰমানে আমাৰ মানুহৰ মানে ল'ৰা ছোৱালীবোৰৰ আমাৰ উদ্বিগ্নতা থাকিব লাগে জ্ঞান তেতিয়াহে পাবা আমাৰ জানিবলৈ যেতিয়া ইচ্ছা থাকিব সেইটো হেণ্ড টু হেণ্ড যায় আমি যেতিয়াই আমাৰ ইণ্টাৰেষ্টিং কথাবোৰ যিটো বস্তু আমি জানিবলৈ ইচ্ছা কৰিম সেইটো বহু নিশ্চয় আমি তাৰ তথ্যবোৰ লৈ ল'ম তাৰমানে আমাৰ যেতিয়া ইচ্ছা জাগিব লাগিব আজি তোমালোকে অধ্যয়ন কৰিছা অধ্যয়নটো কেৱল পৰীক্ষাত পাছ কৰিবলৈ নহয় তোমালোকে জ্ঞান আহৰণ কৰিবলৈ কাৰণে যেতিয়া তোমালোকে অধ্যয়ন কৰিবা তেতিয়া জানিবা প্ৰকৃতাৰ্থত কথাবোৰ জানিবা পৰীক্ষাত মাৰ্ক কিমান পোৱা নোপোৱা সেইটো কথা নহয় কিন্তু বহুত কথা শিকিব পাৰিবা গতিকে সেই কথাটো কৈছে ইট এনকাৰেজেছ ষ্টুডেণ্ট টু এক্সপ্ল'ৰ মানে ষ্টুডেণ্টক এনকাৰেজ কৰে যাতে তোমালোকে আৰু এক্সপ্ল'ৰ কৰা যিটো কথা নাজানা সেইটো কথা আৰু জানিবলৈ চেষ্টা কৰা যিটো বস্তু দেখা নাই সেইটো দেখি তাৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা সেইবোৰ কথা কয় লাৰ্ণ বিয়ণ্ড টেক্সট বুকছ তাৰমানে সেই কথাটো কৈছে মানে কিতাপৰ বাহিৰতো শিকিবলৈ চেষ্টা কৰা আমি কিতাপৰ পৰা বহুত কথা নাপাওঁ কিন্তু বাস্তৱ জগতৰ পৰা আমি বেছি জ্ঞান আহৰণ কৰিব পাৰোঁ গতিকে সেইখিনিৰ পৰা কিতাপৰ পৰা আঁতৰিও বহুত জ্ঞান আহৰণ কৰিবা এপ্ৰিচিয়েট দ্য নেচাৰেল এণ্ড কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া আৰু তেনেকৈ তুমি কি কৰিলে তেতিয়া তুমি গম পাবা যে অসমখন যিটো কালচাৰেল মানে যিটো আমাৰ সাংস্কৃতিক আৰু যিটো মানে প্ৰাকৃতিক কিমান সৌন্দৰ্য আছে প্ৰাকৃতিক সৌন্দৰ্যটো বা আমাৰ ভাৰতৰ বা অসমৰ যিটো এই সাংস্কৃতিক যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটোক তোমালোকে তেতিয়া প্ৰশংসা কৰিব পাৰিবা বুজিব পাৰিবা যে অসমখন কিমান ধুনীয়া কিমান ভাল কিমান তাত সৌন্দৰ্য সোমাই আছে কিমান সাংস্কৃতিক প্ৰাধান্যতা আছে সেইখিনি লৈ আমি তেতিয়া নিজকে গৰ্ব কৰিব পাৰোঁ গতিকে আজিলৈ আমাৰ এই ক্লাছটো ইয়াতে সামৰিছোঁ প্ৰশ্ন বহুত থাকিব পাৰে ইয়াৰ পিছত আমি MCQ খিনি আলোচনা কৰিম চ' আজিলৈ আমি ইয়াতে সামৰিছোঁ চাই থকাৰ বাবে ধন্যবাদ